প্ৰজেক্ট ৱৰ্ক কেনেকৈ কৰে? এটা প্ৰজেক্ট ৱৰ্ক কৰিবলৈ তলত দিয়া ধৰণে A4 আকাৰৰ পৃষ্ঠাত সমগ্ৰ প্ৰজেক্টটো লিখিব লাগে আৰু প্লাষ্টিকৰ ফাইলত বান্ধি ৰাখিব লাগে। প্ৰথম পৃষ্ঠাত বেদপাত, ইয়াৰ প্ৰজেক্টটোৰ নাম লিখিব লাগে। দ্বিতীয় নম্বৰত লক্ষ্য, ইয়াত প্ৰজেক্টটোৰ লক্ষ্যটো লিখিব লাগে। 3 নম্বৰত উদ্দেশ্য, আপুনি কি উদ্দেশ্যত প্ৰজেক্টটো বনাইছে সেই উদ্দেশ্যটো ইয়াতে লিখিব লাগে। 4 নম্বৰত প্ৰয়োজনীয় সামগ্ৰী, ইয়াতে কি কি প্ৰয়োজনীয় সামগ্ৰীবোৰ আছে আপোনালোকৰ প্ৰজেক্টটোত সেইখিনি ইয়াতে লিখিব লাগে। 5 নম্বৰত কাৰ্যপদ্ধতি বা কাৰ্য বিৱৰণী, ইয়াতে আপোনালোকৰ কাৰ্যপদ্ধতিটো লিখিব বা কাৰ্য বিৱৰণীটো লিখিব। 6 নম্বৰ নিৰীক্ষণ আৰু সামৰণি। এনেকৈ লিখে আপোনালোকৰ এটা প্ৰজেক্ট ৱৰ্ক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।